Hello dosto, I am Midul Vaidya. You are watching Just Talk channel. Please share and subscribe. Shutterstock News. ভাৰতৰ সংবিধানৰ আৰ্টিকেল 356ৰ দৰে জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰপতি এখন দিয়াৰ সম্ভাৱনা আছে। বৰ্তমান তাত ৰাজ্যপাল এখন চলি আছে, অৰ্থাৎ কেন্দ্ৰ চৰকাৰ এখন চলি আছে। এতিয়া আপোনালোকক জনাম আৰ্টিকেল 370 আৰু 35A কিয় দৰকাৰী। 1947 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ স্বাধীন হৈছিল, তেতিয়া দেশত 565টা ৰজা আৰু অন্য মুঘল আছিল। তেতিয়া ইংৰাজে তেওঁলোকক কৈছিল ভাৰত বা পাকিস্তানত নিজ ইচ্ছামতে কোনোবা এখন দেশত যাব লাগিব। সেই সময়ত কাশ্মীৰত হৰি সিঙৰ শাসন চলি আছিল। তেওঁ বহুত জনসংখ্যা থকা মুছলিম ৰাজ্যৰ ৰজা আছিল। স্বাধীন হোৱাৰ সময়ত কাশ্মীৰত মুছলিম জনসংখ্যা 72.4% আৰু হিন্দু জনসংখ্যা আছিল 25% আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ আছিল। সেই সময়ত পাকিস্তানে কাশ্মীৰত যুদ্ধ কৰাৰ প্ৰতিক্ৰিয়া চলাইছিল আৰু হৰি সিঙে ভয় কৰিছিল, কিন্তু তেওঁৰ মনত কাশ্মীৰখনক ছুইজাৰলেণ্ডৰ দৰে দেশ কৰাৰ তেওঁ চেষ্টা চলাইছিল। 1947 চনৰ অক্টোবৰ মাহত পাকিস্তানৰ সহায় লৈ পেলে কাজাইলীসকলে যুদ্ধৰ হুংকাৰ দিলে। ৰাজা হৰি সিঙে ভাৰতৰ সহায় বিচাৰিছিল আৰু ভাৰতে সহায়ৰ সলনি চৰ্ত দিছিল। বিদেশী প্ৰতিক্ৰিয়া আৰু দূৰসংখ্যাৰ বিবাদসমূহত আৰু ভাৰত চৰকাৰে চহী কৰিছিল আৰু কাশ্মীৰৰ হৰি সিঙে মানি লৈছিল। কাশ্মীৰৰ এই পক্ষৰ নেতা শ্বেখ আব্দুল্লা আছিল আৰু তেওঁ বহুত লোকপ্ৰিয় নেতাও আছিল। তেওঁ জম্মু কাশ্মীৰৰ মুছলমানসকলক সমৰ্থন কৰিছিল। হৰি সিং আৰু শ্বেখ আব্দুল্লাৰ ভাল এটা বন্ধুত্ব আছিল। 1948 চনৰ মাৰ্চ মাহত হৰি সিঙে শ্বেখ আব্দুল্লাক কাশ্মীৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিলে। সেই সময়ত ভাৰতৰ সংবিধান ড্ৰাফ্ট তৈয়াৰ হৈ আছিল। এই সংবিধানত বহুত প্ৰতিক্ৰিয়া চলিছিল আৰু তাৰ পিছত সংবিধানৰ আৰ্টিকল 370 অৰ্থাৎ ধাৰা 370 জম্মু কাশ্মীৰৰ স্পেচিয়েল ষ্টেটাছ হিচাপে দিলে। আৰ্টিকল 370 দিয়াৰ কাৰণ পণ্ডিত জৱাহৰলাল নেহৰু আৰু শ্বেখ আব্দুল্লাৰ বহুত ভাল বন্ধুত্ব আছিল। শ্বেখ আব্দুল্লা নেহৰুৰ ভাল প্ৰভাৱ আছিল। শ্বেখ আব্দুল্লা নেহৰুৰে লোক আছিল। জৱাহৰলাল নেহৰুৱে জম্মু কাশ্মীৰৰ সুৰক্ষা কৱচ হিচাপে দিছিল, তাত মুছলমান থকাৰ কাৰণে। 370 আৰ্টিকলৰ ফলত জম্মু কাশ্মীৰত হিন্দু আৰু শিখসকলে তাত বেচৰকাৰী হিচাপে আছিল, তাত শৰণাৰ্থী হিচাপে আছিল। তাত হিন্দু আৰু শিখসকলে তাত শৰণাৰ্থী হিচাপে থাকে আৰু তাত তেওঁলোকক কোনো ধৰণৰ অধিকাৰ দিয়া নাছিল। কাশ্মীৰত মুছলমান জনসংখ্যা অনুকূল ৰখাৰ বাবে সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে আৰ্টিকল 35A দিছিল। আৰ্টিকল 35Aৰ অধীনত যিসকল স্বাধীন হোৱাৰ সময়ত জন্ম হৈছিল আৰু তাৰ 10 বছৰ আগতে আছিল, সেইসকলকে দিয়া হৈছিল। যিকোনো লোকে জম্মু কাশ্মীৰত মাটি কিনিব নোৱাৰিব। আৰ্টিকল 35Aৰ ফলত তাৰ লোকে কোনো ধৰণৰ অধিকাৰ পোৱা নাছিল। পশ্চিম পাকিস্তানৰ লোক আজিও শৰণাৰ্থী হৈ আছে, বেছিভাগ তাতে হিন্দু আৰু শিখ। এতিয়া প্ৰশ্ন হয়, স্থায়ী নাগৰিক কোন? 1956 চনত জম্মু কাশ্মীৰ সংবিধান বনাইছিল আৰু 1957 চনত নিয়ম লগাইছিল। জম্মু কাশ্মীৰৰ মতে 1954 চনৰ 14 মে তাৰিখে লোক আৰু সেই চনৰ 10 বছৰ আগৰ লোকক স্থায়ী নাগৰিক হিচাপে মানি লোৱা হৈছে। তাত 5764টা হিন্দু পৰিয়াল শৰণাৰ্থী হিচাপে কাশ্মীৰত বাস কৰিছিল। 1951 চনৰ ভাৰতৰ জনসংঘ স্থাপন হৈছিল। জনসংঘ স্থাপক প্ৰণৱ মুখাৰ্জীয়ে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত প্ৰতিক্ৰিয়া কৰাৰ ওপৰত বিৰোধ কৰিছিল। ভাৰতবৰ্ষৰ আৰ্টিকল 370ৰ বাবে দেশত বিৰোধ সেই সময়ত হৈছিল। 1980 জনসংঘ নেতাসকলে ভাৰতীয় জনতা পাৰ্টি হিচাপে নিযুক্তি হ'ল, অৰ্থাৎ বিজেপি।
বিজেপিৰ মূল উদ্দেশ্য আছিল যে আৰ্টিকল 370 আৰু আৰ্টিকল 30 বাবে যাতে বন্ধ হয় এই সম্বন্ধে তেওঁলোকে প্ৰভাৱ পেলাইছে। আৰ্টিকল 370 প্ৰায় 68টা বছৰৰ পুৰণা আছিল। ভাৰতীয় জনতা পাৰ্টিয়ে 68টা বছৰে তাত চলাই আছে। ধন্যবাদ।